Hello and welcome back to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আছে সৰস্বতী পূজা আৰু আছে 26 জানুৱাৰী ৰিপাব্লিক ডে। তো এতিয়া তাকে ভাবি আছোঁ যে সৰস্বতী পূজালৈ যাওঁ নে নাযাওঁ। তাৰপিছত এনেকৈ ফোনাফোনি কৰি ল'লোঁ লগৰ ছোৱালীৰ লগত। তাৰপিছত ভাবিলোঁ যে নাই এপাক গৈ আহোঁ আৰু এইটো লাষ্ট ইয়াৰ হয় যেতিয়া মোৰ কলেজখনত, সেইটো কাৰণে ওলাওঁ বুলি ভাবিলোঁ। তাকে আজি গোটেই দিনটো কি কৰোঁ মই কি নকৰোঁ সকলোবোৰ শ্বেয়াৰ কৰি যাম। তো চাই থাকিব ভিডিঅ'টো এণ্ডৰলৈকে। তো মই ওলাই পেলাই আপোনালোকক লগ পাই আছোঁ। তো গাইছে মই ওলাই ল'লোঁ, এয়া দেখিছে ওলাই ল'লোঁ, সম্পূৰ্ণকৈ দেখাই আছোঁ মই। লালু টেম্পুলৈ ৰখি আছোঁ। কেনেকুৱা লাগিছে এজনীও আহি পাই গ'লহি আৰু এজনী আহি আছে ৰখি আছে বোলে বিশালৰ ওচৰত, তাকে আহি আছোঁ। তাৰপিছত তাত গৈ পাই পেলাই আপোনালোকক লগ পাই আছোঁ। গ'লোহি আৰু এজনী ৰখি আছে এইটো পাৰত অখনি বা বকি আছে, ইমান দেৰি হৈছে ইমান দেৰি হৈছে। তাকে আহি পাই গ'লোঁ, ৰাস্তাটো পাৰ হৈ লওঁ ৰখক। ৰাস্তাটো কেনেকৈ পাৰ হওঁ, ইমান ভিৰ। বেছি মেকআপ চেকআপ কৰিলে বেয়া লাগে, কম মেকআপ কৰিছোঁ। এই বেছি মেকআপ কৰিছে চাওক গাইছ। ৰখক ৰাস্তাটো পাৰ হৈ লওঁ। অঁ ৰখি চাওক, এই তাই ৰখি আছে অথনিৰ পৰা ৰখি আছে। বা ধুনীয়া লাগিছে দেই, চাওঁ তলৰ পৰা ওপৰলৈ দেখাই দিওঁ চাওক। অঁ হ'ব একো নহয় দিয়া ব'লা। তো এয়া গাইছ আমি আহি আছোঁ তিনিজনীয়ে ন, আৰু এজনী আছিলে সেইজনী নাই আহা। এতিয়া আহি আছোঁ, কলেজ যাম প্ৰথম, তাৰপিছত দেখিছোঁ স্কুল যাম আৰু ক'বলৈ আৰু আজি তাতে হৈছে বন্ধৰ দিন 26 জানুৱাৰী। কি হ'ব নাজানো আৰু। আমাৰ মায়ে যদি ভয় কৰি আছে সোনকালে আহিবি দেই সোনকালে আহিবি। তো গাইছ সেয়াই আহি আছোঁ আৰু আমি নাই কাৰণে নকৰে পলাই যাম বুলি নহয়, কৈছে সোনকালে আহিবা। নাজানো আৰু কি অঁ ভয় কৰি সোনকালে আহিবা। নপলাওৱে আকৌ। অঁ ঠিক আছে। তো গাইছ আমি গৈ আছোঁ, কলেজ গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। আমি আহি লাভা ব্ৰিজৰ ওচৰত পালোঁহি। ইমান জাম লাগিছে আজি বন্ধৰ দিন, তথাপিও জানো কিয় ইমান জাম লাগিছে। আজি সৰস্বতীক ঘূৰাওঁতে বহুত জাম লগাই দিছে। সেয়া চাওক পালোঁহি। সুন্দৰী দুজনীৰ লগত আহিছোঁ যে নিজকে এনেকুৱা লাগিছে যে মানে মই ইমান কম ষ্টাইল কৰি আহিছোঁ নে। আজি ভাল লাগি আছে, আজি বেছি উঠাবি। অঁ বেছি উঠাম। অঁ চাহ তো এয়া গাইছ আহি পালোঁহি। এতিয়া কলেজত সোমাম, তাৰপিছত ধূপ দিম চাকি দিম, দি লৈ পেলাই কলেজখন দেখুৱাম কেনেকুৱা কি হৈ আছে। অঁ না গাইছ ন' গাইছ বাৰু ঠিক আছে, তাত গৈ লওঁ। গাইছে আহি পাই গ'লোহি। ইমান ছোৱালী গাৰ্লছ কলেজলৈতো ছোৱালী হ'বই ন, কিন্তু বেছিয়ে ছোৱালী গাইছে। আহি আছোঁ, ধূপ কিনিব লাগিছিল নহয়, ধূপ কিনিব পাহৰি গ'লোঁ দেখোন। কি ধূপ এয়া চাওক গাইছ, ইয়াত আছে ক'ত আছে ল'ব পাৰিম। ক'ত আছে আনিব নেকি? জনাইছেহে চবে। এজনী আমাৰ ডিপাৰ্টমেণ্টৰ দেই কষ্টৰী, বেলেগ সাজি আহিছ ন। এতিয়া ধূপটো দি লওঁ ন, মই চাকে কেনেকুৱা লাগি আছে ধৰ ঠিকে লাগি আছে। আকৌ চাওঁ কেনেকুৱা লাগি আছে, ঠিকে লাগি আছে। মই ধূপটো দি লওঁ দেই। আমি চাকি তাকি দি আহি গ'লোঁ। এতিয়া ভাবিছোঁ ফটো কেইখনমান উঠোঁ। কলেজৰ ভিতৰলৈ গৈ আছোঁ এতিয়া। ঠাণ্ডা লাগিছে ন ভিতৰতো। এইফালে দিয়ে যাওঁ কিয়? অঁ এইফালে দিয়ে যাওঁ, গৈ আছোঁ। এতিয়া ফটো তুলিম অকণমান ইয়াতে আৰু দেখাম, পৰিৱেশটো দেখাম কি হৈ আছে। ইমান ষ্টুডেণ্ট আৰু বেলেগৰ পৰাও আহে ইয়াতে সেৱা চেৱা কৰিবলৈ, আৰু ছাৰ মেমহঁতৰ ল'ৰা ছোৱালীকো লৈ আহিবা।
আজি ওলাইছে আজি ধুনীয়াকৈ হৈ আহিছে সেইটো কাৰণে আজি ওলাইছে তো সেয়াই চলি আছে এতিয়া ইয়াতে ফটো উঠিম চাওক এয়া ওপৰৰ পৰা দেখাইছোঁ এয়া ষ্টুডেণ্ট এফালে সেয়া ইয়াতো ৰখি আছে চবেই ফটো উঠিবলৈ আকৌ এইফালেও দেখাম এয়া চলি আছে আৰু ফটো উঠোৱাত বিজি আমাৰ মনালিসা বাইদেউ মই ব্লগিং কৰি আছোঁ ন কৰিব লাগে ন পায়েলক দেখাই যোৱা নাই অঁ মই জানো এইটো আগৰ পৰাই তই কি বুলি জানো ফটো উঠাব দিলি অঁ খোপাটো দেখাই আছোঁ মানে ফটো চটো উঠাই প্ৰসাদটো লৈ লওঁ ভাল লাগিলে প্ৰসাদটো লৈ লওঁ প্ৰসাদটো লৈ লওঁগৈ প্ৰসাদ দি আছে প্ৰসাদটো লৈ আহোঁগৈ প্ৰসাদটো কাৰণে মানে পাগল হৈ গৈছে ন অঁ প্ৰসাদটো মেইন প্ৰসাদ শেষ হৈ যাব তাই চিঞৰি আছে অথনিয়াৰ পৰা যে প্ৰসাদ শেষ হৈ যাব ওপৰৰ পৰা চাই প্ৰসাদ শেষ হৈ যাব তেতিয়া আকৌ মোকেই কয় ইমান বদমাছ অঁ তাই খুচিল বেছি কিন্তু অঁ কিন্তু গম পোৱা আছে লৈ লওঁগৈ প্ৰসাদটো কিমান প্ৰসাদৰ কাৰণে ভিৰ হৈ আছে লাইন ল'ব লাগিব লাইনো ল'ব লাগে প্ৰসাদৰ কাৰণে সেয়া দি আছে প্ৰসাদ লৈ ল'লোঁ চাওঁ খাই আছে প্ৰথমে তাই কৈছিলে তাই বোলে প্ৰসাদৰ কাৰণে ইমান মৰি আছে আঁতৰি গৈছে ইমান মৰি আছে এতিয়া বেয়া খুচি আছে আকৌ মোৰ পৰাও লৈছে কমলা লৈ লৈছে এয়া মোৰ পাতত একোৱে নথলে খিচিৰি খাম হা খিচিৰি মেইন ইমান সাজি কাজি আহিছোঁ খিচিৰি মেইন খাই লওঁ গাইছ এয়া খাই কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ফুচকা খাবলৈ ফুচকা বাহিৰত অলপ ওলাই যাওঁ বহি বহি বৰ লাগিছে আমি খাই আছে এইটো আমাৰ ৰাজহুৱা কেণ্টিন ফুচকা থুচনি আমাৰ ৰাজহুৱা কেণ্টিনৰ ওচৰত আহিছোঁ খাই লওঁ ৰখিব পৰা নাই খাই লওঁ বনোৱা হোৱাই নাই মোক জ্বলা বেছি দিব মই আহি আছোঁ ৰখক পুৰি এটা বনাই দি দিয়ক তাক ল হ'ল ফুচকা চুচকা খাই আহিলোঁ ফুচকাই খাইছোঁ চুচকা মোৰ যে বৰফ খাব মন গৈছে ৰে কুলফি তুলফি এটা খাব মন গৈছে আইচক্ৰীম খাম আইচক্ৰীম খাব ঠাণ্ডা দিনত আইচক্ৰীম খোৱাৰ মজাই বেলেগ কি ভাল লাগে ঠাণ্ডা দিনত সেইটো কাৰণে নাই আইচক্ৰীম খাম আইচক্ৰীম খাম তাৰপিছত ম'ম' খাম আৰু ঘৰলৈ যাম খিচিৰি বনাওঁতে বহুত দেৰি হ'ব ৰখি নাথাকোঁ ভৰি বিষাইছে এতিয়া গৈ আছোঁ দৰ্শন স্কুল এইখিনিতে ওচৰতে আছে ভাইটিও পঢ়ে তাতে সিহঁতেও পঢ়ি আহিছে তাইও পঢ়ি আহিছে বা তহঁতক বৰ জোকাৰি থাকে সেইখিনিলৈ যাওঁ চাইছে আমি আহিলোঁ দৰ্শনলৈ আহিছোঁ আৰু চাইছে দেখিছে সেয়া ভাল কৰিছে স্কুলখন ন আগতকৈ ধুনীয়া লাগিছে ভাল কৰিছে আমাৰ ভাইটি বা আছেনে নাই নে পিটাই ফুৰিছে ক'ৰবাত তাক চাব লাগিব এতিয়া খিচিৰি ক'ত দিছে প্ৰথম পালে যাম আচ্ছা ব'লা আমি বিচাৰোঁ খিচিৰিকে অথনে পা তেনেকেই আছোঁ অঁ খিচিৰিয়ে মেইন আৰু ষ্টাইলটো 1 2 3 4 লিখা আছে হ'ব পাৰে এটা পজিশ্যন দি দিছে সেয়া আৰু চবে বহি আছে এইফালে বহি আছে এইফালে বহি আছে তো সোমাই লওঁ গাইছ ভিতৰত খিচিৰি মেইন
লাজ লগা কি আছে আহিছে খাবলৈ ক'বলৈ লাজ লাগে এতিয়া দুটা ল গিনকে আমি এতিয়া খাই কৰি আহিলোঁ লৈ পেলাই ইয়াতে অলপমান বহি কৰি লৈ পেলাই যামগৈ ঘৰলৈ আৰু বেছি টাইম নৰখোঁ সোনকালে যামগৈ আৰু কৰিবলগীয়া একো নাইও যেতিয়া আহিলোঁ সেৱা কৰিলোঁ সেয়া কৰি মেলি ল'লোঁ যেতিয়া যামগৈ আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ ইমানেই আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ ভিডিঅ' লৈ পেলাই বাই বাই